हेलो भाई बंधुসকল তোমালোকৰ খবৰ কেনেকুৱা সো তোমালোকে প্ৰায় ভালে আছা ময়ও ভালে আছো সো ইয়াৰ আগৰ ভিডিও তোমালোকৰ মাজত মই আলোচনা কৰিছো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ নামৰ পাঠটোৰ গুঠাই পাঠটো আলোচনা কৰিছিলো আজি এই ভিডিওটো লৈ আহিছো তোমালোকৰ মাজত এই পাঠটোৰ মোস্ট ইম্পৰ্টেন্ট কোশ্চেন আৰু লগতে উত্তৰ প্ৰশ্নটো লৈ আহিছো যিবিলাক পঢ়িলে তোমালোকে এই পাঠটোৰ পৰা 90% কব নোৱাৰা 100% কমন পাবা ইয়াৰ পৰা কোশ্চেন প্ৰশ্নটোৰ কমন পাবা সো এতিয়া পলম নকৰি ভিডিওটো আৰম্ভ কৰি দিও ইয়াত কৈছে কি প্ৰথম কোশ্চেনটো কৈছে কি বায়ু দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় বহুত ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট ধৰি লৈছো ইয়াতে আমাৰ এখন মেগনেছিয়াম ফিটা আছে সেই ফিটাটো মই বাহিৰৰ পৰিস্থিতিত থৈ দিছো থৈ দিয়াৰ ফলত এনেকুৱা কিছুমান এই মেগনেছিয়ামৰ ফিটাৰ ওপৰত তৰপ পৰি যাব বহি যাব নে নাই যাব আৰু সেই তৰপটো কি বুলি কোৱা হয় মেগনেছিয়াম অক্সাইড কি বুলি কোৱা হ'ব মেগনেছিয়াম অক্সাইডৰ এটা তৰপ বহি যায় এই ফিটাটোৰ ওপৰত এতিয়া এই তৰপ বহি থকা মেগনেছিয়াম অক্সাইডৰ তৰপ বহি থকা ফিটাটো এতিয়া যদি মই দহন কৰিবলৈ যাওঁ তেনেহলে ইয়াত আমি সফলতাৰে দহন কৰিব পাৰিম জানো নোৱাৰো যাৰ বাবে কি কৰা হয় এই ফিটাডাল আমাৰ প্ৰথমতে পৰিষ্কাৰ কৰি লোৱা হয় মেগনেছিয়ামৰ যেটো অক্সাইডৰ যে তৰপ আছে সেই তৰপটো আমাৰ পৰিষ্কাৰ কৰি লোৱা হয় যাতে দহন প্ৰক্ৰিয়াটো আমাৰ ভালদৰে হয় আৰু এই কথাটো ইয়াতে লিখি থৈছো মই কি যে বায়ু দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ ফিটাডালৰ ওপৰত থকা মেগনেছিয়াম অক্সাইডৰ আৱৰণটো আঁতৰাই লোৱা হয় যাৰ ফলত ই তৎক্ষণাত উজ্জ্বলভাৱে জ্বলি উঠে গম পালা সৈটো হয় আৰু ২ নম্বৰ কোশ্চেনটোত কি কৈছে ইয়াত মই এইটো মুছি দিও ওকে ২ নম্বৰ কোশ্চেনটো ইয়াত কৈছে কি তলৰ ৰাসায়নিক বিক্ৰিয়াৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আমাক দিছে কি সন্তুলিত সো সন্তুলন কেনেকৈ কৰিব লাগে মই তোমালোকক শিকাইছো আগৰ ভিডিওটোত যে চোৱা নাই মই লিংক দি থম ডেসক্ৰিপচনত তালৈ তোমালোকে চাব পাৰিবা সো ইয়াত কৈছে কি হাইড্ৰোজেন আমি কি বুলি লিখো H2 বুলি লিখো নে নাই লিখো আৰু ইয়াত কৈছে ক্লোৰিনক আমি কি বুলি লিখো Cl2 তাৰ পৰা কি উৎপন্ন হৈছে আমাৰ HCl কি উৎপন্ন হৈছে আমাৰ হাইড্ৰোজেন ক্লোৰাইড যেটো আমাক হাইড্ৰোক্লোৰাইড বুলি কয় এটো এটা কি হয় এসিড উৎপন্ন হৈছে হাইড্ৰোক্লোৰাইড এসিড উৎপন্ন হৈছে সো এতিয়া এটো আমাক সন্তুলন কৰিব দিছে সো এতিয়া ইয়াতে চোৱা ইয়াত হাইড্ৰোজেন কেইটা আছে দুটা আছে এটো কি হয় বিক্ৰিয়ক পদাৰ্থ হাইড্ৰোজেন কেইটা আছে দুটা আছে বিক্ৰিয়জাত পদাৰ্থ হাইড্ৰোজেন কেইটা আছে এটা আছে ইয়াত দুটা আছে আৰু ইয়াত এটা আছে মিলি আছে জানো নাই মিলা ইয়াতে বিক্ৰিয়ক পদাৰ্থত আমাৰ হাইড্ৰোজেন ক্লোৰিন ইয়াত কেইটা আছে দুটা আছে বিক্ৰিয়ক পদাৰ্থটো আমাৰ ক্লোৰিন কেইটা আছে দুটা আছে আৰু বিক্ৰিয়জাত পদাৰ্থত আমাৰ ক্লোৰিন কেইটা আছে এটা আছে মিলি আছে জানো নাই মিলা সো ইয়াত যেটো দুটা আছে ইয়াতো দুটা আছে বিক্ৰিয়ক পদাৰ্থ ক্লোৰিনৰ দুটা আছে হাইড্ৰোজেনৰ দুটা আছে তেনেহলে ইয়াতো থাকিব দুটা থাকিব লাগে যাৰ বাবে আমি কি কৰিম ইয়াৰ আগফালে এটা 2 বহাই দিম 2 বহাই দিয়াৰ লগে লগে এই দুইটো আমাৰ হাইড্ৰোজেনে পাই যায় তাৰ আগৰ হাইড্ৰোজেন আৰু এক আছিল আৰু একৰ লগত 2 পূৰণ কৰিলে আমাৰ কি হয় 2 হয় তেনে হাইড্ৰোজেন দুটা হৈ গল হাইড্ৰোজেন কেইটা হল দুটা হল হাইড্ৰোজেনটো মিলি গল নাই এতিয়া ক্লোৰিনো কি হ'ব যে এই দুটো আমাৰ ক্লোৰিনো পাই যায় তেনে ক্লোৰিনো ইয়াত কি হ'ব একৰ লগত 2 পূৰণ হয় কি হ'ব 2 হ'ব তাৰ ক্লোৰিনো দুটা হৈ গল সো ইয়াতে চোৱাচোন এটা হাইড্ৰোজেনৰ দুটা আছে ইয়াতো হাইড্ৰোজেন দুটা হৈ গল এটো 3 বুলি নাভাবিবা এটো 2 হয় হাইড্ৰোজেনৰ ইয়াত দুটা হৈ গল হলা নাই ইয়াত হাইড্ৰোজেন দুটা আছে ইয়াত হাইড্ৰোজেন দুটা আছে আৰু ইয়াত ক্লোৰিন দুটা আছে ইয়াত ক্লোৰিন দুটা আছে তো এটো সন্তুলন হৈ আছে না নাই আছে সো মই তোমালোকক ইয়াতে এনেদৰে লিখি লৈছো তোমালোকে এটো লিখি লবা ইয়াতে এনেকৈ লিখি দিয়া আছে সো এতিয়া এই 2 নম্বৰ কোশ্চেনটো চোৱা ইয়াত 2 নম্বৰটো সেম হয় ৰোমান 2 এটো সেম হয় বেৰিয়াম ক্লোৰাইড এলুমিনিয়াম সালফেট
তাৰ পৰা উৎপন্ন হৈছে বেৰিয়াম সালফেট এলুমিনিয়াম ক্লোৰাইড সো এটা সন্তৰণ কৰি দি আছে তোমালোকে মই আশা কৰিছো তোমালোকে সন্তৰণ কৰা বুজিছা আৰু এটো আৰু মই কৈ নিদিও ওকে সো এটো তোমালোকে একেদৰে কৰিবা এতিয়া আমাৰ 3 নম্বৰ কোৱেশ্চনটো ইয়াত এটো মই অলমান টাচ দিথু ওকে তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা তো এটা সোডিয়াম আছে আৰু আছে পানী সোডিয়ামক আমি কি বুলি লিখো Na পানী যেটো আমাৰ H2O বুলি লিখো কি বুলি লিখো H2O তাৰ পৰা কি উৎপন্ন হৈছে সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে কি উৎপন্ন হৈছে সোডিয়াম হাইড্ৰক্সাইড আৰু লগতে কি উৎপন্ন হৈছে আমাৰ হাইড্ৰোজেন গেছ H2 উৎপন্ন হৈছে নাই হৈছে সো ইয়াতে সোৱা ইয়া সোডিয়াম কেইটা আছে এটা আছে ইয়া সোডিয়াম কেইটা আছে সো এটো খালি n বুলি লিখিছো Na হয় Na ওকে ইয়াত সোডিয়াম আছে ইয়াতো এৰিয়া সোডিয়াম কেইটা আছে এটা আছে ইয়াতো সোডিয়াম এটা আছে আছে নে নাই সোডিয়ামটো মিলি আছে ইয়াতো অক্সিজেন কেইটা আছে এটা আছে ইয়াতো অক্সিজেন এটা আছে মিলি আছে অক্সিজেনও মিলি আছে ইয়াত হাইড্ৰোজেন দুটা আছে আৰু ইয়াত হাইড্ৰোজেন কেইটা আছে এটা দুটা হাইড্ৰোজেন তিনিটা আছে এটো মিলি আছে জানো নাই মিলা এতিয়া কি কৰিম মই ইয়াৰ আগত এটা 2 বহাই দিম 2 বহাই দিয়াৰ লগে লগে ইয়াত কি হ'ব ইয়াত হাইড্ৰোজেন আগত 2 আৰু এটো 2 কি হ'ব পূৰণ হৈ কি হ'ব ইয়াত হাইড্ৰোজেন কেইটা হ'ব 4টা তো ইয়াত হাইড্ৰোজেন কেইটা আছে ইয়াত হাইড্ৰোজেন কেইটা আছে 4টা আৰু সেই দুটো ইয়াত বহাৰ লগে লগে আমাৰ অক্সিজেনো পাই যায় তেনে অক্সিজেন কেব দুটা তো ইয়াতো মিস্টেক হৈ গল কি হল মিস্টেক ইয়াত অক্সিজেন এটা আছে ইয়াত দুটা আছে ইয়াত হাইড্ৰোজেন 4টা আছে ইয়াত 3টা আছে তেনেহলে ইয়াতে কি কৰিম এই ইয়াৰ আগত এটা 2 বহাই দিম 2 বহাই দিলু সো 2 বহাই দিয়াৰ লগে লগে সেই দুটো আমাৰ কি হ'ব কোনে পাব আমাৰ সোডিয়াম পাব অক্সিজেন পাব হাইড্ৰোজেন পাব তেনে হাইড্ৰোজেন ইয়াত কিব ইয়াতে দুটা আৰু ইয়াত দুটা 4টা তা হাইড্ৰোজেন 4টা ইয়াত মিলি আছে অক্সিজেন দুটা মিলি আছে কিন্তু সোডিয়ামটো মিলা নাই ইয়াত এটা আছে দুটা আছে যাৰ বাবে ইয়াৰ আগত এটা 2 বহাই দিলু তে ইয়াতে সোডিয়াম দুটা ইয়াতে সোডিয়াম দুটা ইয়াতে অক্সিজেন দুটা ইয়াতে অক্সিজেন দুটা ইয়াতে হাইড্ৰোজেন 4টা ইয়াতে হাইড্ৰোজেন 4টা সো মিলি আছে না নাই আছে সো মই এটো এইদৰে ইয়াতে নিগ লিখি থৈছো তোমালোকে এটো লিখিলো সহজ ভাবে সৰি লিখি ৰাখিছো তোমালোকে এটো লিখি লবা ওকে লিখি লবা ওকে মই আশা কৰিছো তোমালোকে সন্তৰণ কৰাটো বুজি পাইছা এতিয়া তোমালোকে ইয়াতে সোৱা এই তলৰ সেই কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটো সোৱা আছে ইয়াতে কৈছে কি ইয়াতে কৈছে যে তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ইয়াত দিছে কি বেৰিয়াম ক্লোৰাইড লিখিলো সোডিয়াম সালফেট লিখিলো জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰব্য বেৰিয়াম সালফেট লিখিলো আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰব্য প্ৰস্তুত হয় তাৰ সোডিয়াম ক্লোৰাইড লিখিলো সো ইয়াতে ব্যালেন্স কৰি ৰাখিলো হৈ গল সো এইটো নিচিনা কৈ বাকি বিলাকত তোমালোকে কৰি লবা এতিয়া এই কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হয় এইটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোকে এটো ভালদৰে লিখি লবা ইয়াত কৈছে যে এটা পদাৰ্থ x পদাৰ্থৰ নামটো দিয়া নাই পদাৰ্থত কৈছে x বুলি কৈছে x ৰ দ্ৰব্য বগা ৰং হানিবলৈ ব্যৱহাৰ কৰা হয় তেনেহলে কৈছে পদাৰ্থ x ৰ নাম আৰু সংকেত লিখা তেনে পদাৰ্থ x টো কি হ'ব মই কমেন্ট কৰি কোৱা জলদি কোৱা কি হ'ব ওকে তোমালোকে ঠিক কমেন্ট কৰিছা ক্যালসিয়াম অক্সাইড কি হয় ক্যালসিয়াম অক্সাইড আৰু সেই কথাটো মই ইয়াতে তোমালোকক মই লিখি থৈছো ইয়াতে লিখি ৰাখিছো পদাৰ্থ x ৰ নাম হৈছে ক্যালসিয়াম অক্সাইড যেটো আমি কি বুলি কও যেটো আমি পুৰাচুন বুলি কওঁ আৰু ইয়াতে কৈছে কি পানীৰে হৈতে পদাৰ্থ x এ কৰা বিক্ৰিয়াটো লিখা সো পদাৰ্থ x কি আছিল ক্যালসিয়াম অক্সাইড আৰু সেই ক্যালসিয়াম অক্সাইডে আমাৰ কাৰ লগত বিক্ৰিয়া কৰা হৈছে আমাৰ পানী যেটো আমি H2O বুলি লিখো সো ইয়াৰ পৰা কি উৎপন্ন হ'ব ক্যালসিয়াম কি উৎপন্ন হ'ব ইয়াৰ পৰা উৎপন্ন হ'ব কি আমাৰ
কেলছিয়াম হাইড্ৰক্সাইড সো এই কথাটো মই ইয়াতে লিখি ৰাখিছো তোমালোকে লিখি ল'বা কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব কেলছিয়াম হাইড্ৰক্সাইড সো তোমালোকে গম পাইছা আৰু এই দুটো তোমালোকে ভালদৰে পঢ়িবা মোস্ট ইম্পৰ্টেন্ট হয় এতিয়া এই 2 নম্বৰ কোৱেশ্চনটো তোমালোকে প্ৰায় জানা তোমালোকে ইয়াত কৈছে কি কথাটো তোমালোকে কৈছে কি এটো তোমালোকে লিখি ল'বা লিখি কৰিবা নিজে আৰু ইয়াত 1 নম্বৰ কোৱেশ্চনটো কৈছে কি 1 নম্বৰ কোৱেশ্চনটো কৈছে কি 1 নম্বৰ কৈছে লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয় লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱ এটাত ৰঙৰ পৰিৱৰ্তন ঘটে কিয় মোস্ট ইম্পৰ্টেন্ট ভেৰি ভেৰি ইম্পৰ্টেন্ট এটো পঢ়ি যাবা সো ইয়াত আনসাৰ এনে ধৰে দিয়া আছে লোৰ গজাল এঠাই কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰি আইৰন সালফেট উৎপন্ন কৰে ইয়াৰ ফলত লোৰ গজালটো মুগা বৰণৰ হয় আৰু দ্ৰৱটো নীলা ৰঙৰ পাতল হৈ যায় অতি সহজ ভাষাত লিখি দিয়া আছে তোমালোকে স্ক্ৰিনশ্বট পাৰিলে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা বা তোমালোকে নিজৰ বহিটোত লিখি ল'ব পাৰা লিখি লোৱা এতিয়া 2 নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা ইয়াত কি কৈছে কৈছে যে কি কাৰ্যকলাপ 1.10 বিক্ৰিয়াটোৰ বাহিৰে আন এটা দি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া সো দি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ দিব কৈছে তোমালোকে মই এটো শিকাইছো অপহৰণ দি অপহৰণ কি হয় মই উদাহৰণ সহ বহুত ভালদৰে বুজাই দিছো তোমালোকে সেই ভিডিওটো চাই ল'বা তেতিয়া নিজে কৰিব পাৰিবা ওকে সো এতিয়া 3 নম্বৰ কোৱেশ্চনটো তোমালোকে সো ইয়াত কৈছে কি তলৰ বিক্ৰিয়া কেইটাৰ জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিয়া কোনটো জাৰিত হৈছে আৰু কোনটো বিজাৰিত হৈছে সেইটো মই বাছি উলিয়াব দিছে সো তোমালোকে প্ৰথমতে ইয়াত কি দি আছে আমাৰ সোডিয়াম সন্তৰণ অৱস্থাত দি আছে সোডিয়াম আৰু পিছে অক্সিজেন তাৰ পৰা কোন কি উৎপন্ন হৈছে আমাৰ সোডিয়াম অক্সাইড উৎপন্ন হৈছে বুজিছে নে নাই হৈছে সো এতিয়া কথাটো হল তোমালোকে জানা কি যে অক্সিজেন লাভ কৰিলে কি হয় জাৰিত হয় আৰু অক্সিজেন হেৰালে কি হ'ব বিজাৰিত হ'ব অক্সিজেন লাভ কৰিলে জাৰিত হ'ব আৰু অক্সিজেন হেৰালে বিজাৰিত হয় সো এতিয়া ইয়াত তোমালোকে মন কৰা সোডিয়ামে অক্সিজেন হেৰাইছে নে লাভ কৰিছে ইয়াতে চোৱা এই সোডিয়াম আৰু অক্সিজেন লগত বিক্ৰিয়া কৰি সোডিয়াম অক্সাইড উৎপন্ন কৰিছে তেনে অক্সিজেনটো হেৰাইছে নে লাভ কৰিছে obviously সোডিয়ামে অক্সিজেনটো লাভ কৰিছে তেনে সোডিয়ামে কি হৈছে জাৰিত হৈছে তো সোডিয়াম কি হৈছে আমাৰ জাৰিত হৈছে আৰু এই কথাটো ইয়াতে লিখি দিয়া আছে যে এই বিক্ৰিয়াটোত সোডিয়াম জাৰিত হৈ সোডিয়াম অক্সাইড উৎপন্ন হৈছে এতিয়া তোমালোকে এই 2 নম্বৰ কোৱেশ্চনটো তোমালোকে নিজে কৰিব পাৰিবা মই আশা কৰিছো তথাপিও মই কৈ দি আছো ইয়াত দিছে কি 2 নম্বৰ কোৱেশ্চনটোত কৈছে কি ইয়াত দিছে যে কপাৰ অক্সাইড হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি আমাৰ উৎপন্ন কৰিছে কপাৰ প্লাস পানী উৎপন্ন কৰিছে H2O উৎপন্ন কৰিছে এতিয়া তোমালোকে মন কৰাচোন ইয়াতে কিছে কপাৰ অক্সাইড সো কপাৰ অক্সাইড অক্সিজেন হেৰাই কপাৰলৈ ৰূপান্তৰিত হৈছে তেনে কপাৰ কি কৰিছে বিজাৰিত হৈছে বিজাৰিত হৈছে কতে কপাৰ অক্সাইড কি হৈছে কপাৰ অক্সাইড কপাৰলৈ বিজাৰিত হৈছে আৰু হাইড্ৰজেন কি হৈছে হাইড্ৰজেন অক্সিজেন লৈ জাৰিত হৈছে জাৰিত হৈছে আৰু এই কথাটো তোমালোকক মই ইয়াত ভালদৰে লিখি থৈছো তোমালোকে লিখি লোৱা মই এটো মুছি দি আছো ভালদৰে এটো লিখি লোৱা ইয়াত লিখা আছে লিখি দিলো কি এই লিখিছো কি যে এই বিক্ৰিয়াটোত হাইড্ৰজেন জাৰিত হৈ পানী উৎপন্ন কৰিছে হাইড্ৰজেন অক্সাইড পানী উৎপন্ন কৰিছে আৰু কপাৰ অক্সাইড বিজাৰিত হৈ কপাৰ উৎপন্ন কৰিছে সো তোমালোকে মই আশা কৰিছো তোমালোকে গম পাইছাম এতিয়া তোমালোকে অনুশীলনীৰ কোশ্চেন বিলাক তোমালোকে মই কৈ না থাকিম
তোমালোকে উত্তৰটো নিজে নিজে বহি লিখি ল'বা ওকে ইয়াৰ উত্তৰটো দিয়া আছে লিখি লোৱা মই ওপৰ কৰি আছো 3 নম্বৰৰ উত্তৰটো এইটো হয় লিখি লোৱা এতিয়া আমি 4 নম্বৰটোলৈ গুচি যাম ইয়াৰ কৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে সেইটো মই তোমালোকৰ মাজত সেই দিনা আলোচনা কৰিছিলো সন্তুলন কিয় কৰিব লাগে সন্তুলিত ৰাসায়নিক সমীকৰণ কি অতি সহজতে মই আগৰ ভিডিওটো তোমালোকক শিকাইছো সো তোমালোকে যে ভিডিওটো চোৱা নাই তেনে চাই ল'বা মই বাৰে বাৰে কৈ আছো সো সন্তুলিত ৰাসায়নিক সমীকৰণ কি হয় মই ইয়াতে বুজাই দিছো ইয়াতে মই পেজ ললো ইয়াত বুজাই দিছো ইয়াতে মোৰ ওচৰত এটা আছে ডকা পাল্লা ইয়াত কেইটা আছে ডকা পাল্লা মোৰ ওচৰত এটা আছে ডকা পাল্লা ওকে ডকা পাল্লা আছে ওকে এই ডকা পাল্লাটোত এইফালে আছে মোৰ 1 কেজি আলু আৰু এইফালে আছে মোৰ কি 1 কেজি আলু সো এতিয়া মোক কবা তোমালোকে সো সেই ডকা পাল্লা যেটো ভৰ আছে সেই পদটো একে আছে নে নাই একে আছে সমান আছে নে নাই আছে তে দুটা ভৰ আমাৰ কি সমান আছে এতিয়া যদি এনেকুৱা হয় এটো এটা ডকা পাল্লা হয় এই ডকা পাল্লাৰ এইফালে মই দিছো 3 কেজি আলু আৰু এইফালে দিছো মই 2 কেজি আলু তেনেহলে মই কবা কোনফালে ভৰটো বেছি হ'ব অবিয়াসলি এইফালৰ ভৰটো বেছি হ'ব আৰু এইফালে কম হ'ব সো এই ইয়াৰ ভৰৰ লগত ইয়াৰ ভৰটো সমান কৰিবলৈ হলে আৰু 1 কেজি আলু ইয়াতে দিব লাগিব না নাই দিব লাগিব তেতিয়া এই ভৰটো সমান হ'ব না নাই হ'ব সো একেদৰে আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো কি হয় আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণত এটা থাকে বিক্ৰিয়ক পদাৰ্থ আৰু এটা থাকে বিক্ৰিয়ক পদাৰ্থ এটা থাকে আৰু এটা এই ফালৰ কিনি কি হ'ব বিক্ৰিয়ক আৰু এই ফালৰ কিনি যিখিনি উৎপন্ন হয় এইখিনি কি হয় বিক্ৰিয়াজাত বিক্রিয়া এটা ফুল শর্ট ফর্ম লিখি দিছো ওকে জাত পদার্থ বিক্রিয়াজাত পদার্থ সো সেই বিক্রিয়া পদার্থ আৰু বিক্রিয়াজাত পদার্থ দুটা কি হ'ব পৰমাণুৰ সংখ্যা কি হ'ব লাগিব সমান হ'ব লাগিব তেতিয়াহে এটো সন্তুলন বুলি ক'ব পাৰিম সো আমাৰ সন্তুলনটো কোনটো সূত্ৰ ব্যৱহাৰ কৰা হয় ভৰণ নিত্যতা বৃদ্ধি সূত্ৰ সো ভৰণ নিত্যতা বৃদ্ধি সূত্ৰই কি কয় যে ৰাসায়নিক বিক্ৰিয়া এটাত কিছে বিক্রিয়া পদার্থ আৰু বিক্রিয়াজাত পদার্থ যেটো আমাৰ পাৰমাণবিক সংখ্যা আছে এটো সমান থাকিব লাগিব আৰু সেই কথাটো মই লিখি দিছো যে জীৱৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক আৰু বিক্রিয়াজাত পদার্থ পৰমাণুৰ সংখ্যা সমান থাকে তেনে সমীকৰণ সন্তুলিত ৰাসায়নিক সমীকৰণ বোলা হয় ভৰৰ নিত্যতা বিধি অনুসৰি ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ বা ধ্বংস এনেকৈ লিখি দিয়া আছে নহয় বা হ'ব নোৱাৰে হিয়েহে আমি ৰাসায়নিক সমীকৰণ এটা সন্তুলন কৰিব লাগে সো অতি সহজ ভাষাত লিখি দিয়া আছে তোমালোকে এটো লিখি লোৱা এটো মোস্ট ইম্পৰ্টেন্ট হয় ভেৰি ভেৰি ইম্পৰ্টেন্ট পৰীক্ষাত আহিব পাৰে এটো ওকে এতিয়া এই 5 নম্বৰটো চোৱা 5 নম্বৰটো কৈছে কি এক তলৰ উক্তি সমূহ ৰাসায়নিক সমীকৰণ ৰূপত লিখা সন্তুলন কৰাৰ কথা কৈছে সো তোমালোকে মই শিকাইছো সন্তুলন কেনেকৈ কৰিব লাগে মই আশা কৰিছো তোমালোকে পাৰি পাইছো আৰু হেতু তোমাৰ কাৰণে এই থৈ দিছো আৰু এনসাৰটো দিয়া আছে ইমান টেনচনৰ কোনো কথা নাই এনসাৰটো দিয়া আছে সো তথাপিও তোমালোকে কৰিবা ওকে এটা নিজে নিজে কৰি লোৱা মই দিছো ৰখাই দি আছো স্ক্ৰিনশ্বট মাৰি লোৱা বা ভিডিওটো ৰখাই লিখি লোৱা ওকে আগতো দি আছো ভিডিওটো ৰখাই লিখি লোৱা ওকে লিখিলা এটো এতিয়া লিখি লোৱা ওকে লিখিলা এতিয়া আমি নেক্সটত গুচি যাও এটো তোমালোকে লিখি লোৱা লিখিলা আৰু ইয়াত কৈছে যে তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা এটো একে বস্তু হয় তোমালোকে শিকাইছো তোমালোকে লিখিব পাৰিবা এটো ভিডিওটো ৰখাই লিখি লোৱা লিখি লোৱা আৰু 8 নম্বৰটো কি কথাই কৈছে এটো কৈছে যে কি তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা সেই কোন প্ৰকাৰৰ বিক্ৰিয়া হয় এটো চিনাক্ত কৰা তোমালোকে পাৰিবা এটো সো এটো লিখি লোৱা
ওকে আৰু এই কোৱেশ্চনটো হয় বহুত ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট মোষ্ট ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ এইটো হৈছে তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া কৈছে কি তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া সো তাপবৰ্জী বিক্ৰিয়া ইয়াত লিখিছোঁ কি যি ৰাসায়নিক বিক্ৰিয়া তাপ উৎপন্ন বা বৰ্জন হয় তাক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় যেনেকুৱা আমাৰ কেলছিয়াম অক্সাইড যিটো আমি পুৰাচুন বুলি কওঁ এই পুৰাচুনটোক যেতিয়া আমি পানীৰ লগত ৰিয়েকশ্যন কৰোঁ পানীৰ লগত বিক্ৰিয়া কৰি দিওঁ H2O ৰ লগত যদি বিক্ৰিয়া কৰে পানীৰ লগত যদি বিক্ৰিয়া কৰে তেতিয়া তোমালোকে জানা কি উৎপন্ন হয় আমাৰ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় আৰু সেই কেলছিয়াম হাইড্ৰক্সাইডৰ লগতে আমাৰ তাপ উৎপন্ন হয় ধৰি লৈছোঁ তোমালোকে নিজৰ ঘৰত এইটো পৰীক্ষা কৰি ল'বা ওকে এটা পাত্ৰ আছে সেই পাত্ৰটোত এই যিটো ৰংটো আছে এই ৰংটো সেইটো হয় আমাৰ কি হয় পুৰাচুন বুলি ধৰিছোঁ পুৰাচুন এইটো কেলছিয়াম অক্সাইড এইখিনি কি বুলি কোৱা হয় কেলছিয়াম অক্সাইড এইটো কি বুলি কয় কেলছিয়াম অক্সাইড এই ৰংটো ৰেড কালাৰটো এইটো কেলছিয়াম অক্সাইড আৰু ইয়াত কালাৰটো চেঞ্জ কৰি লওঁ আৰু এইখিনি আছে পানী দিলোঁ সেই কেলছিয়াম অক্সাইডত কি দিলোঁ মই পানী দিলোঁ এইখিনি কি হয় পানী H2O পানী দিলোঁ সো এতিয়া এই যেতিয়া পানী আৰু কেলছিয়াম অক্সাইড দুয়োটা একেলগে লগ হৈ বিক্ৰিয়া যেতিয়া কৰিব তেতিয়া তোমালোকে ইয়াত এটা হাত তোমাৰ নিজৰ হাতটো দি এই পাত্ৰটো চুই ল'বা তেতিয়া তোমালোকে কি অনুভৱ কৰিবা দেখিবা যে সেই পাত্ৰটো হিট হৈ আছে গৰম হৈ আছে তেতিয়া কি হৈছে সেই বিক্ৰিয়াটোত কেলছিয়াম অক্সাইড আৰু পানী বিক্ৰিয়া কৰি ইয়াত কি হৈছে তাপৰ উৎপন্ন হৈছে লগতে হিট লিটাৰ চূণৰো উৎপন্ন হৈছে তেনেহ'লে ইয়াত কি তাপৰ উৎপন্ন হৈছে তাৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে কি হৈছে তাপৰ উৎপন্ন হৈছে তেনেহ'লে এইটো কি বিক্ৰিয়া হ'ব আমাৰ তাপবৰ্জী বিক্ৰিয়া হয় সো এই কথাটো ইয়াতে লিখি দিয়া আছে তোমালোকে এইটো লিখি ল'বা ওকে এইটো লিখিলা আৰু তাপগ্ৰাহী বিক্ৰিয়াটো কি হয় ইয়াত দিয়া আছে যি বিক্ৰিয়াত তাপ শোষণ হয় তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে সো ইয়াত দিয়া আছে সো এইটো লিখি লোৱা আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় শোষণ এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হয় ব্যাখ্যা কৰা সো শোষণক কিয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় সো আমি কোনোবা এটা বস্তু খাওঁ মানে আমি ভাত খাওঁ ধৰি লৈছোঁ এই যেতিয়া আমি ভাতটো খাওঁ এই ভাতটো কিহৰ কাৰণে খাওঁ আমাৰ শক্তি লাভ কৰিব লাগে আমি যিটো কথা মই তোমালোকক কথা পাতি আছোঁ সো সেই কথা পাতাৰ কাৰণে মোৰ কিছু শক্তিৰ প্ৰয়োজন হৈছে তোমালোকে বহি লিখি আছা লিখাৰ কাৰণে কি আছে শক্তিৰ প্ৰয়োজন আৰু সেই শক্তিটো আমি ক'ৰ পৰা পাওঁ আমি কোনোবা বস্তুতে খাম আমি ভাত খাম বা কোনো এটা বস্তু খাদ্য খোৱাৰ পিছত আমাৰ সেই খাদ্যটো আমাৰ কাৰ্বহাইড্ৰেটলৈ আমাৰ সৰল পৰিৱৰ্তন হ'ব আৰু ইয়াত কি আছে সৰল পদাৰ্থলৈ আমাৰ গ্লুক'জলৈ ভাঙি যায় কাৰ্বহাইড্ৰেটটো সো যেতিয়া এই প্ৰক্ৰিয়াটো ঘটিবলৈ ধৰে তেতিয়া কি হয় আমাৰ শৰীৰত তাপৰ উৎপন্ন হয় নে নাই হয় সেইবাবে শোষণক এটা কি বুলি কোৱা হয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় আৰু এই কথাটো ইয়াত লিখি দিয়া আছে জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা শক্তি আমি খোৱা খাদ্যৰ পৰা শক্তি লাভ কৰোঁ খাদ্য হজম প্ৰক্ৰিয়াত কাৰ্বহাইড্ৰেট সৰল পদাৰ্থ গ্লুক'জ লৈ ভাঙি যায় এই গ্লুক'জ আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হয় আৰু শক্তিৰ যোগান ধৰে এই বিশেষ বিক্ৰিয়াটোৰ নামেই হ'ল শোষণক প্ৰক্ৰিয়াত তাপ উৎপত্তি হয় বাবে শোষণক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় বা বোলা হয় এইদৰে লিখি ল'বা আৰু 11 নম্বৰ কোৱেশ্চনটো তোমালোকে এইটো ভিডিঅ'টো ৰখাই লিখি লোৱা আৰু 11 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াত কৈছে যে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা মোষ্ট ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট কেতিয়া এৰি থৈ নাযাবা সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া কি হয় মই তোমালোকে শিকাই থৈছোঁ তোমালোকে এইটো জানাই প্ৰায় তথাপিও বুজাই দি আছোঁ সো এতিয়া এই বিক্ৰিয়া চোৱা ইয়াত কৈছে বিক্ৰিয়া পদাৰ্থ কেইটা আছে দুটা আছে
কেলছিয়াম অক্সাইডৰ পানী আছে আৰু তাৰ পৰা উৎপন্ন হৈছে কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে নহয় ইয়াত বিক্ৰিয়ক পদাৰ্থ দুটা এই দুটা বিক্ৰিয়ক পদাৰ্থৰ পৰা আমাৰ এটা সেই বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে তেনেহ'লে এইটো কি বিক্ৰিয়া হ'ব আমাৰ সংযোজন বিক্ৰিয়া আৰু এতিয়া এইটো বিক্ৰিয়ালৈ মন কৰা ইয়াত কি আছে বিক্ৰিয়ক পদাৰ্থ এটা আছে আৰু এই এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা আমাৰ কেইটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে দুটা উৎপন্ন হৈছে তেনেহ'লে এইটো কি বিক্ৰিয়া হ'ব বিযোজন বিক্ৰিয়া ওকে সো এই কথাটো ইয়াত লেখা আছে যে জীৱৰ বিক্ৰিয়া দুটা বা তাতোধিক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ গঠন হয় তেতিয়া সেইবোৰ বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বুলি কোৱা হয় বা এনেকৈ লিখিব পাৰা যে জীৱৰ বিক্ৰিয়াত দুটা বা তাতোধিক বিক্ৰিয়ক পদাৰ্থৰ পৰা এঠাই মাত্ৰ যদি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেতিয়া তাক সংযোজন বিক্ৰিয়া বুলি কোৱা হয় আনহাতে জীৱৰ বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ পৰা দুটা বা তাতোধিক বা একাধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বা তাতোধিক কি হ'ব আমাৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় সেইবোৰ বিক্ৰিয়া আমাৰ বিযোজন বিক্ৰিয়া বুলি কোৱা হয় মোষ্ট ইম্পৰ্টেণ্ট তোমালোকে এইটো লিখি ল'লা এতিয়া উদাহৰণ এইটো লিখি লোৱা এটা সংযোজনৰ উদাহৰণ আৰু বিযোজনৰ উদাহৰণটো অলপমান তলত আছে ওকে এইটো বিযোজনৰ উদাহৰণ হয় এইটো লিখি লোৱা আৰু কথাটো ইয়াত কৈছে কি তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংগঠিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা এইটো কথা কৈছে সো ইয়াত এনেকৈ দিয়া আছে তোমালোকে এইটো লিখি লোৱা উত্তৰটো ইছে তাপ শক্তিৰে গঠিত হোৱা বিযোজন বিক্ৰিয়া কেলছিয়াম কাৰ্বনেট চূণশিল পৰা চূণ উৎপন্ন হৈছে আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে আৰু এইটো লিখি ল'লা এতিয়া 13 নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা ইয়াত কৈছে কি অপহৰণ আৰু দ্বি অপহৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা মোষ্ট ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট সো ইয়াত লিখি দিছোঁ কি অপহৰণ বিক্ৰিয়াত এটা সক্ৰিয় মৌল আন এটা কম সক্ৰিয় মৌল এটাক তাৰ যোগৰ পৰা অপসাৰিত কৰে তোমালোকে জানা যে বেছি সক্ৰিয় ধাতুটোৱে কি কৰে তাতকৈ কম সক্ৰিয় ধাতুটো কি কৰে তাৰ যোগৰ পৰা আঁতৰাই পঠাই দিয়ে খেদি পঠাই দিয়ে তোমালোকে এইটো মই বুজাই দিছোঁ ভালদৰে তোমালোকে ভিডিঅ'টো চাই ল'বা গল্পত বুজাই দিছোঁ সো এইটো দিছোঁ আৰু চোৱা ইয়াতো আৰু দ্বি অপহৰণ বিক্ৰিয়াক পদাৰ্থ দুটাৰ মাজত কি হয় আয়নৰ বিনিময় ঘটে আৰু অদ্ৰব্য অদক্ষেপ উৎপন্ন হয় সেইটো উদাহৰণ দি আছে তোমালোকে লিখি লোৱা এতিয়া 14 নম্বৰ কোৱেশ্চনটো তোমালোকে লিখি লোৱা এতিয়া আমাৰ 15 নম্বৰ কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট অদক্ষেপণ বিক্ৰিয়া মানে কি বুজা উদাহৰণ দি ব্যাখ্যা কৰা যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অদক্ষেপ উৎপন্ন হয় তেনেবোৰ ৰাসায়নিক বিক্ৰিয়া অদক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় উদাহৰণ দি আছে লিখি ল'বা আৰু ইটো বহুত ইম্পৰ্টেণ্ট 16 নম্বৰটো অক্সিজেন লাভ আৰু হেৰুৱা সংখ্যাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণ ব্যাখ্যা কৰা জাৰণ আৰু বিজাৰণ সো জাৰণ বিক্ৰিয়া আৰু বিজাৰণ বিক্ৰিয়াৰ কথা কোৱা আছে জাৰণ বিক্ৰিয়াত কি অক্সিজেন লাভ কৰে আৰু বিজাৰণত অক্সিজেন হেৰায় এই কথাটো ইয়াত লিখি দিয়া আছে যে যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় তাকে জাৰণ বিক্ৰিয়া বোলে উদাহৰণ দিয়া আছে আৰু বিজাৰণটো কি হয় যি বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন হেৰুৱায় তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে উদাহৰণ দিয়া আছে তোমালোকে এইটো লিখি লোৱা আৰু জাৰণ বিজাৰণ বিক্ৰিয়া এই দুটা বিক্ৰিয়াক কি বুলি কোৱা হয় ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় এই ৰেডক্স বিক্ৰিয়াটো মোষ্ট ইম্পৰ্টেণ্ট তোমালোকে এনেকৈ লিখিব পাৰা যে যদি কয় তোমালোকক যদি এনেকৈ কয় ৰেডক্স বিক্ৰিয়া কি তেনেহ'লে লিখিব পাৰা যে কি যিবোৰ ৰাসায়নিক বিক্ৰিয়া
বিক্রিয়া জারণ আৰু বিজারণ দুয়োটাই একেলগে একে সময়তে দুয়োটা বিক্রিয়া একেলগে একে সময়তে যুগবদ্ধভাৱে সংগঠিত হয় সেইবোৰ বিক্রিয়াক ৰেডক্স বিক্রিয়া বুলি কোৱা হয় ৰেডক্স বিক্রিয়া বুলি কোৱা হয় আৰু এই বিক্রিয়াটো কি এটা ৰেডক্স বিক্রিয়া হয় তোমালোকে দেখা ইয়াত কপাৰ অক্সাইড আছে এই কপাৰ অক্সাইড কপাৰ লৈ কি আছে বিজাৰিত হৈছে আৰু হাইড্ৰজেনে অক্সিজেন লাভ কৰি কিছে জাৰিত হৈছে সো তোমালোকে এতিয়া মোক ক'ব পাৰিবা কোনটো আগত হৈছে কোনটো পাছত হৈছে কোনটো আগত বিজাৰিত হৈছে কোনটো আগত জাৰিত হৈছে ক'ব পাৰিবা নোৱাৰিবা দুটা একে সময়তে একেলগে যুগবদ্ধভাৱে হৈছে তেনেহ'লে এইটো এটা কি হ'ব ৰেডক্স বিক্ৰিয়া আৰু ৰেডক্স বিক্ৰিয়া কি বুলি কোৱা হয় জাৰণ বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয় ওকে এতিয়া তোমালোকে এইটো এটা হয় ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ এতিয়া কি আছে ইয়াতে তোমালোকে এটা মন কৰা জিংক অক্সাইড আছে আৰু কাৰ্বন আছে এতিয়া তোমালোকে দেখা জিংক অক্সাইড জিংক লৈ আমাৰ কিছে বিজাৰিত হৈছে আৰু কাৰ্বন অক্সিজেন পাই আমাৰ জাৰিত হৈছে না নাই হৈছে সো এই কামটো কোনটো আগত হৈছে কোনটো পাছত হৈছে তোমালোকে ক'ব নোৱাৰিবা জানো নোৱাৰিবা জিংক অক্সাইড জিংক লৈ জাৰিত হৈছে যোন সময়ত আছে কাৰ্বন অক্সিজেন লাভ সেই সময়তে কৰিছে তেতিয়া এইটো কি বিক্ৰিয়া বুলি ক'ব ৰেডক্স বিক্ৰিয়া বুলি ক'ব যদি কয় তোমালোকে ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ দিয়া তোমালোকে এনেকৈ দিব পাৰিবা দিব লাগিব ওকে তেতিয়া খেলি মেলি নকৰিবা যে ৰেডক্স বিক্ৰিয়া কি হয় ৰেডক্স বিক্ৰিয়াটো আমি পঢ়া নাছিলোঁ খেলি মেলি নকৰিবা জাৰণ বিজাৰণ বিক্ৰিয়াটো কি বুলি কোৱা হয় ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় ওকে আৰু 17 নম্বৰ কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেণ্ট হয় যে এটা উজ্জ্বল মুগা ৰঙৰ মৌল এক্স চক বায়ুত গৰম কৰাত কলা হৈ পৰিল মৌল এক্স আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা সো পদাৰ্থ এক্সৰ নাম হৈছে কপাৰ উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম হ'ব আমাৰ কি কপাৰ অক্সাইড ওকে কপাৰ অক্সাইড কেমিষ্ট্ৰি বুলিটো না লিখিব ওকে উদাহৰণ দি আছে এটা আমাৰ সমীকৰণটো দি আছে সমীকৰণটো তোমালোকে লিখি লোৱা এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় এতিয়া আমাৰ 8 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াত কৈছে কি লোৰ বস্তু ৰঙৰ প্ৰলেপ দি কিয় লোৰ এটা বস্তু আছে হিয়াৰ ৰঙৰ প্ৰলেপ দি কিয় দিয়া হয় তোমালোকে জানাই প্ৰায় যে আমাৰ সাইকেল যেটো আছে সাইকেলৰ যেটো আমাৰ মেইন যে চকা থাকে তাতে তেল দিয়ে সো তেলটো কিয় কাৰণ দিয়া হয় সে লো সেটা ধাতু সেই ধাতুটোক মানে বাহিৰৰ পৰিবেশত ৰাখি থৈ এনেদৰে থৈ দিও মুক্তভাৱে থৈ দিও তেতিয়া কি হ'ব ই জলীয় বাষ্প এচিডৰ লগত আক্ৰান্ত হ'ব নে নাই হ'ব এই তেতিয়া এই জলীয় বাষ্প এচিডৰ লগত আদিৰ লগত আক্ৰান্ত হৈ ইয়াৰ ওপৰতে তৰফলাব যেটো আমি মামত ধৰা বুলি কওঁ মামৰে ধৰিব আৰু এনেকৈ লটুম আমাৰ বেয়া হৈ যাব না নাই যায় সেইভাবে আমাৰ সেই মামৰ ধৰাৰ পৰা আমাৰ ৰক্ষা কৰিবলৈ লটুক ইয়াৰ ওপৰত কি হয় এটা ৰঙৰ প্ৰলেপ দিয়া হয় যাতে আমাৰ এই বাহিৰৰ পৰিবেশত থাকিলেও এই জলীয় বাষ্প এচিড আদিৰ লগত অক্সিজেন আদিৰ লগত কি হ'ব আমাৰ বিক্ৰিয়া কৰিব নোৱাৰে আৰু মামৰ সৃষ্টি কৰিব নোৱাৰে যাৰ বাবে কি কৰা হয় আমাৰ লোৰ বস্তুৰ ওপৰত কি কৰা হয় ৰঙৰ প্ৰলেপ দিয়া হয় ওকে তোমালোকে এইটোৰে লিখি লবা মই যেনেকৈ বুজাই দিলো এইটোৰে লিখিলে হৈ যাব ইয়াত কৈছে তেল আৰু চৰ্বি থকা খাদ্য বস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় ইয়াত তেল আৰু চৰ্বি থকা খাদ্য বস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় সো তেল আৰু চৰ্বি জাতীয় খাদ্যটোত কি হয় আমাৰ জাৰণ ঘটে ইয়াক যদি আমি বাহিৰত ৰাখি থিও তেনেহলে ই আমাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব কৰি দুৰ্গন্ধ এটা সৃষ্টি কৰে না নাই বেয়া হৈ যায় গন্ধ উঠি যায় দুৰ্গন্ধ সৃষ্টি হয় যাৰ বাবে ই জাৰণৰ পৰা আমাৰ ৰক্ষা কৰিবলৈ মানে এই জাৰণ যাতে না ঘটে যাৰ বাবে কি হয় নাইট্ৰজেন গেছ সেই পেকেটত ঘুমাই দিয়া হয় যাতে আমাৰ এটো জাৰিত হৈ নপৰে যেনেকৈ তোমালোকে কুৰকুৰি খাইছা এই কুৰকুৰি বা এখিনি কিছুমান বিস্কুটৰ পেকেটত দেখি বা বিস্কুট পেকেটত ঘুমাই থাকে তাৰে নাইট্ৰজেন গেছ ঘুমাই থাকে যাতে এটো নষ্ট হৈ না যায় ওকে এই কথাটো ইয়াত লিখি দিয়া আছে ইয়াত লিখিছো যেতিয়া তেল আৰু চৰ্বি জাৰিত হয় তেতিয়া ইয়াৰ পৰা দুৰ্গন্ধ ওলায় ফলত গন্ধ আৰু সোৱাদ সলনি হয় সাধাৰণতে তেল আৰু চৰ্বি জাৰিত হৈ নষ্ট
নহবৰ বাবে নাইট্ৰজেন গেছ প্ৰতিজাৰক হিচাপে ব্যৱহাৰ কৰি বায়ুৰুদ্ধ কিছু পাত্ৰত ৰখা হয় সো মই যেটো কথা ক'লো সেই কথাটো ইয়াত লিখি থৈছো ওকে ই কৈছে এটা উদাহৰণ হৈতে তলত পদসমূহ ব্যাখ্যা কৰা ভেৰি ইম্পৰ্টেন্ট থৈ ভৱন কি মোষ্ট ইম্পৰ্টেন্ট আৰু এই কথাটো ইয়াত লিখি দিয়া আছে তোমালোকে এটো লিখি লবা ওকে যেতিয়া কোনো ধাতুৱে ইয়াৰ চাৰিওকাষে থকা জলীয় বাষ্প এচিড ইত্যাদিৰ পৰা প্ৰভাৱিত হয় তেতিয়া ধাতুৰ ক্ষয়ী ভৱন বুলি কোৱা হয় অলপ আগতে ক'লো তাৰ মানে ধাতু এটা যেতিয়া বাহিৰৰ পৰিবেশত ৰাখি থিও তেতিয়া এই জলীয় বাষ্প আদিৰ লগত আক্ৰান্ত হয় আৰু আক্ৰান্ত হৈ এই ধাতুটো ক্ষয় যাবলৈ মামৰে ধৰে আৰু তাতে মামৰ ধৰাৰ ফলত কি ধাতুটো ক্ষয় যাবলৈ ধৰে আৰু হিয়া কি বুলি কোৱা হয় ক্ষয়ী ভৱন বুলি কোৱা হয় আৰু সেই কথাটোৱে ইয়াত কোৱা আছে লিখা আছে তোমালোকে এটো লিখি ললা ওকে এটো হেক কোশ্চেন কিছে চৰ্বিৰ দুৰ্গন্ধিতা বা ৰেষ্ট্ৰিনটা কি এনেকুৱা কোশ্চেন আহিব পাৰে আৰু সেই কোশ্চেনটো নিচিনা হয় মই এটো আৰু বুজাই নিদিও তোমালোকে পাৰিবা এটো লিখি লোৱা সো আজিৰ কাৰণে এইখিনি ভিডিও এইখিনিয়ে আৰু এই ভিডিওটোত মই এই পাঠটো যিমান ইম্পৰ্টেন্ট কোশ্চেন আছে যিমানখিনি আছে গোটেইটোৱে আলোচনা কৰিলো আৰু তোমালোকে ইয়াৰ পৰা আৰু ইয়াৰ বাহিৰে আৰু কোশ্চেন নাহে আৰু এমসিকিউ ইয়াৰ পিছৰ ভিডিও লৈ আহিম যিমান ভিতৰুৱা এমসিকিউ আছে আৰু এই ভিডিওটোৰ পৰা এমসিকিউ পঢ়িলে আৰু এই পাঠৰ পৰা তোমালোকে চিন্তাই কৰিব দৰকাৰ নাই ইয়াৰ পৰা তোমালোকে কমন পাবা আৰু এই টপাৰ নোট দিয়া হৈ আছে তোমালোকে আমাৰ নম্বৰটোত তোমালোকে মেছেজ দিবা এই পিডিএফটো পাই যাবা মেছেজ দিলে 7896468770 এই নম্বৰটো তোমালোকে মেছেজ দি পিডিএফটো কবা মক ক্লাছ 10 ৰ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 1 ৰ পিডিএফ লাগে আমাৰ টিমে তোমালোকক পিডিএফটো দি দিব ডাইৰেক্টলি ওকে ডাইৰেক্ট দি দিব তোমালোকে তাৰ পৰা পঢ়িব পাৰিবা আজিৰ কাৰণে এইখিনি তাৰ কাৰণে তোমালোকে ভালে থাকা সুস্থ থাকা নেক্সট ভিডিঅ' দেখাব নতুন এটা চেপ্টাৰৰ সৈতে